is Dipanko and welcome back to my another new blog. আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ and সকলোলৈ আজি কৃষ্ণ জন্মাষ্টমী শুভেচ্ছা থাকিল and মোৰো যে অতি সোনকালে 2K সাবস্ক্ৰাইব হয় তাৰে আশা কৰিলোঁ and guys আজি হ'ল কৃষ্ণ জন্মাষ্টমী আৰু কৃষ্ণ জন্মাষ্টমীৰ দিনাই আমি আজি ধুনীয়া ৰাইড এটা প্লেন কৰিছোঁ and then তাত যাওঁ বুলি ওলাইছোঁ and এতিয়া গা চা ধুই ওলাওঁ ক'ত যাওঁ কিয় যাওঁ কৈ আছোঁ সকলোবিলাক ভিডিঅ'টো কণ্টিনিউ চাই থাকক দেন তাৰপিছত গম পাই যাব বলক গাইছ ভিডিঅ'টো কণ্টিনিউ কৰোঁ দেন গৈ থাকোঁ এতিয়া সকলোকে মতৰ লগত লগ পাই আছোঁ চ' অ'কে গাইজ ফাইনেলি ৰেডি এণ্ড এতিয়া গৈ থাকোঁ গোটেই কেইটাই লগ হৈ ইছাল্লা ফালি গ'লহি গাইজ এতিয়া গোটেইকেইটাই একেলগত গৈ থাকোঁ চবকে লগ পাই গ'লোঁ এইফালে গোটেইকেইটা আহিল এতিয়া গৈ থাকোঁ আৰু গাইজ ভিডিঅ'টো চাই থাকিব কণ্টিনিউ ক'ত গৈছোঁ কিয় গৈছোঁ সকলোবিলাক ক'ম ভিডিঅ'টো চাই থাকক চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই এনজয় কৰা গাইজ ভিডিঅ'টো এইকেইদিন পৰা ৰানিং ভিডিঅ' দি আছোঁ ব্লগ শ্লগ দিব পৰা নাই আজি মটৰ ব্লগত আহিছোঁ এণ্ড গাইজ কমেণ্ট কৰি জনাব মটৰ ব্লগ কেনেকুৱা লাগে চাই আপোনালোকক এইকেইদিনটো ধুনীয়া ছাপোৰ্ট পাই আছোঁ ৰানিং ভিডিঅ' দিয়া চাই থাকক ভিডিঅ'টো কণ্টিনিউ অ'কে আমি এতিয়া দেন আহি পালোঁ তেল ডিপু গোটেইকেইটাই তেলটো ভৰাই লওঁ ফুল টেংকি কৰি লওঁ দেন টেংকিত তেল ভৰাই সকলোকে লগ পাই আছোঁ এণ্ড ভিডিঅ'টো চাই থাকক এতিয়া দেন তেলটো ভৰাই লওঁ এণ্ড গাইজ আপোনালোকে কমেণ্ট কৰা তেল ডিপুটো কেনেকুৱা লাগিছে যিখন আমাৰ অসমৰ গামোচা হয় আৰু ওপৰত জাপি আৰু এইফালে গোটেইখন বাইক লাইন আপতে আছে লাইন আপ কৰি দিলোঁ দেন তেলটো ভৰাই ওলাই গৈ থাকোঁ আৰু কমেণ্ট এটা কৰিব গাইজ ডিপুটো কেনেকুৱা লাগিছে এতিয়া ওলাই গৈ থাকোঁ গোটেইকেইজনে বলক গাইজ ভিডিঅ'টো এনজয় কৰা বুলি ভাবিছিলোঁ নহ'লে তই নাভৰা বুলি মই ভাবিছোঁ তেল অ'কে অলৰাইট গাইজ ফাইনেলি আমি আহি পালোঁহি দেৰগাঁও এণ্ড গাইজ আজি প্ৰায় 3 মাহ মানে হ'ল চাগে ছামথিং আজিলৈকে মটৰ ব্লগ দিয়া নাই এণ্ড বহুত দিনৰ মূৰত মটৰ ব্লগ বনাই আছোঁ কেনেকুৱা হৈছে গাইজ কমেণ্ট কৰি জনাব কমেণ্ট এটা কৰিব কেনেকুৱা লাগিছে আমি আহি পালোঁহি দেৰগাঁও পাই হ'লোঁ এণ্ড এতিয়া গৈ আছোঁ লগৰকেইজন আগত গুচি গ'ল সিহঁতৰ গোটেইখন NS অনলি আমাৰখনে হ'ল ছুপাৰ স্প্লেণ্ডাৰ আমাক থৈ গ'ল গোটেইকেইজনে আমি এতিয়া দুইটাই অকলে গৈ আছোঁ সিহঁতক যোৰহাট মানত লগ পাম চাগে কি হয় নাজানো গৈ থাকোঁ যিমান দূৰ লগ পাওঁ আপোনালোকক দেখাম বাৰু গাইজ অলপ গৈ থাকোঁ ভিডিঅ'টো চাই থাকক ভিডিঅ'টো চাই থাকোঁতে কমেণ্ট এটা কৰিব কেনেকুৱা লাগিছে বহুত দিনৰ মূৰত মটৰ ব্লগ বনাই আছোঁ কি হয় নাজানো গাইজ তথাপিও সকলোৱে ছাপোৰ্ট কৰিবা বুলি আশা থাকিল বহুত দিনৰ মূৰত মটৰ ব্লগ দিছোঁ আৰু মটৰ ব্লগৰ ফেমটো কেনেকুৱা হৈছে গাইজ কমেণ্ট কৰি জনাব বহুত দিনৰ মূৰত মটৰ ব্লগ বনাই আছোঁ গাইজ এইকেইদিনটো ৰেগুলাৰ ৰানিং কৰা ভিডিঅ' দি আছোঁ আৰু আজি আমি ওলাই আহিছোঁ অ'কে গাইজ ফাইনেলি আমি যোৰহাট বাইপাছ পাই গ'লোঁ আৰু লগৰকেইটা ইয়াতে ৰখি আছে আমি পিছত থাকি আছিলোঁ ইহঁতে ইয়াতে ৰখি দিলে এতিয়া আমিও ইয়াৰ পৰা ওলাওঁ বেছি দেৰি নকৰোঁ আৰু এইফালে পূৰা গৰম হৈ গৈছে পানী চানী অলপ ঢালি লৈছোঁ ঠাণ্ডা কৰি লৈছোঁ পানী লৈ আহিছিলোঁ লগত এইফালে আমি যোৰহাট বাইপাছতে ৰখিলোঁ এইফালে এতিয়া আমি সোমাই যাব দিব গোটেইকেইটা এতিয়া ওলাই দিওঁ গৈ থাকোঁ গাইজ চাই থাকক ভিডিঅ'টো কণ্টিনিউ ক'ত গৈ আছোঁ কিয় গৈ আছোঁ সকলোবিলাক কৈ দিছোঁ আমি গৈ আছোঁ যোৰহাট ঢেকীয়াখোৱা নামঘৰ আমাৰ প্লেনিং আছিল আঠখিলীয়া নামঘৰ গোলাঘাট দেন প্লেনিং চেঞ্জ হৈ গ'ল গোটেইকেইজনে কথা পাতিলোঁ ভাবিলোঁ আমি যোৰহাট যাওঁ যোৰহাট ঢেকীয়াখোৱা নামঘৰ আমি
গোটেইকেইজনে গৈ আছোঁ আৰু গোটেইকেইজনৰ ভিতৰত দুজন মানে চিনি পায়, আমি বাকীকেইটা চিনি নাপাওঁ। এণ্ড গাইজ অলপ ওচৰতে মন্দিৰ এটা আছে, দেন আমি তালৈকে সোমাওঁ এপাক। এইফালে আগত মন্দিৰ আমি চিনি নাপাওঁ, লগৰকেইটা চিনি পায় কাৰণে গুচি আহিলোঁ আৰু তালৈকে সোমাই দিলোঁ। এতিয়া আমি ওচৰত গৈ দেখাইছোঁ। এণ্ড গাইজ চাই লওক 360 ভিউ এটা। চ' অ'কে গাইজ, ফাইনেলি আমি এইফালে পালোহি। এইফালে মেইন গেট চাব পাৰে আপোনালোকে। দেন এতিয়া ভিতৰত সোমাই যাওঁ গোটেইকেইটাই। এইফালে এখন গেট, এতিয়ালৈকে 2খন গেট পাইছোঁ। এতিয়া সোমাই দিলোঁ গোটেইকেইজন লগৰ। ইহঁতে আগত গৈছে, আমি পিছত গৈ আছোঁ। এণ্ড গাইজ চাই থাকক, এইফালে ইহঁতকেইটা আহি আমাক ৰখি দিলে। দেন এইফালে তিনিআলিটা আছিল, সোমাই দিব নেকি বুলি আমাৰ কাৰণে ৰখি দিলে, বাট আমিও ইহঁতক লগ পাই গ'লোহি। দেন এতিয়া গৈ থাকোঁ এণ্ড ভিডিঅ'টো কণ্টিনিউ চাই থাকক। চেনেলত যদি কোনোবাই নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব। এণ্ড গাইজ চাই থাকক, ভিডিঅ'টো এনজয় কৰা।